আমি প্ৰায় এনেধৰণৰ মন্তব্য শুনিবলৈ পাওঁ যে এই লোকজন সঁচাই ভাগ্যৱান। তেওঁ শিল এটা স্পৰ্শ কৰে আৰু সেই শিল সোণলৈ ৰূপান্তৰ হয়। আৰু আমি এনেদৰে কোৱা শুনো যে এই লোকজন সঁচাই দুৰ্ভগীয়া। তেওঁ সোণ স্পৰ্শ কৰিলেও এই সোণ শিললৈ ৰূপান্তৰিত হয়। কিন্তু আচলতে এই কথা সঁচা নহয়। নমস্কাৰ বন্ধুসকল, কিতাপৰ কথা নামৰ চেনেলটোলৈ স্বাগতম। আপুনি যদি আগত উল্লেখ কৰা মানুহ দুজনৰ কৰ্মপদ্ধতি বিশ্লেষণ কৰে, আপুনি দেখিব যে সফল ব্যক্তিজনে প্ৰত্যেকবাৰতেই শুদ্ধতাৰে এটা কাৰ্য সম্পন্ন কৰিছে, আনহাতে বিফল ব্যক্তিজনে প্ৰত্যেকবাৰতে নিজৰ ভুলবিলাক পুনৰাবৃত্তি কৰিছে। অভ্যাসে প্ৰত্যেকবাৰতে যিটো কৰে সেইটোকে স্থায়ী কৰে। কোনো লোকে নিজৰ ভুলবোৰ পুনৰাবৃত্তি কৰে আৰু তেওঁলোকে এই কাৰ্যত পাকৈত হৈ পৰে। সেয়েহে তেওঁলোকৰ ভুলবোৰ নিখুঁত আৰু স্বতঃস্ফূৰ্ত হৈ পৰে। দুৰ্যোগৰ সন্মুখত আমি যি আচৰণ প্ৰদৰ্শন কৰোঁ, ইতিবাচক হওক বা নেতিবাচক হওক, এই আচৰণৰ অন্তৰালত থাকে আমাৰ অনুশীলন আৰু প্ৰশিক্ষণ। আমি যেতিয়া নেতিবাচক গুণাৱলী অনুশীলন কৰোঁ, যেনে কাপোৰ কানি বা সৰু কামৰ মাজত অসভ্যতা দেখুৱাওঁ, তেতিয়া আমি আশা কৰা মতে ডাঙৰ কামবোৰত ইতিবাচক আচৰণ প্ৰদৰ্শন কৰিব নোৱাৰোঁ। কাৰণ আমি ইতিমধ্যে নেতিবাচক অনুশীলনহে কৰি আহিছোঁ। গতিকে আমি যদি এজন ইতিবাচক আৰু সফল মানুহ হ'ব বিচাৰোঁ, তেন্তে আমি সৰু কামৰ মাজত ইতিবাচক ব্যৱহাৰ অনুশীলন কৰাৰ চেষ্টা কৰিব লাগে। আমাৰ চিন্তাৰ প্ৰবাহটো অভ্যাসৰ দ্বাৰা নিয়ন্ত্ৰিত। আমি অভ্যাস গঠন কৰোঁ, অভ্যাসে চৰিত্ৰ গঠন কৰে, চৰিত্ৰই আমাৰ ভাগ্য নিয়ন্ত্ৰণ কৰে। যুক্তি আৰু বিবেচনাতকৈ অভ্যাস অধিক বলৱান। প্ৰথম পৰ্যায়ত অভ্যাস অনুভৱ কৰিব নোৱাৰাকৈ দুৰ্বল, কিন্তু পাছলৈ এৰাব নোৱাৰাকৈ সবল। অভ্যাস দুই প্ৰকাৰে গঢ় লয়, দৃঢ়তা আৰু বিকল্প নথকাৰ ভাৱ। আমি দৃঢ়তাৰে ভাল অভ্যাস গঢ়িব লাগিব, নহ'লে আমি যদি কি অভ্যাস কৰিম সেই বিষয়ে সিদ্ধান্ত নলওঁ, তেন্তে বিকল্প নথকাত আমাৰ বেয়া অভ্যাস গঢ় লৈ উঠিব। বাৰম্বাৰে কিবা এটা কৰিলে সেই অভ্যাসত পৰিণত হয়। এই অভ্যাসবিলাকে আমাক নিয়ন্ত্ৰণ কৰে। উদাহৰণ, ৰাছিয়াৰ বৈজ্ঞানিক পাভলভে প্ৰত্যেকবাৰতে তেওঁৰ কুকুৰকেইটাক খাবলৈ দিয়াৰ আগত এটা ঘণ্টা বজাই দিছিল। আগত খাদ্য দেখি কুকুৰকেইটাৰ জিভা পানী পৰিছিল। সেই একে কাম পাভলভে কিছুদিন ধৰি কৰি থাকিল। এদিন পাভলভে ঘণ্টাটো বজাই দিলে, কিন্তু একো খাদ্য নানিলে। তথাপিও কুকুৰকেইটাৰ জিভা পানী পৰা দেখা গ'ল। কিয়নো খাদ্যৰ আগে ঘণ্টাৰ মাত শুনাত সিহঁতৰ অভ্যস্ত হৈ পৰিছে। আমাৰ প্ৰায়বোৰ আচৰণে এই ধৰণৰ নিয়ন্ত্ৰণৰ ফল। আপুনি যদি সেই কুকুৰকেইটাক সিহঁতৰ খাদ্য খোৱাৰ অলপ পাছত আকৌ ঘণ্টা বজাই দিয়ে, সিহঁতৰ আকৌ জিভা পানী পৰা দেখিব। এইটোৱে হ'ল অভ্যাসৰ ক্ষমতা। এইবাৰ এটা বেলেগ উদাহৰণ দিওঁ। শুঁৰ এডালে 1 টনৰ অধিক ওজন দাঙিব পৰা এটা হাতীৰ কথা ভাবকচোন। মাউতজনে এডাল সৰু ৰছী আৰু এডাল সৰু মাৰিৰে কেনেকৈ হাতীটো নিয়ন্ত্ৰণ কৰে। পোৱালি অৱস্থাত হাতীটোক শিকলি এডালে ডাঙৰ গছ এজোপাত বান্ধি ৰখা হয়। পোৱালিটো দুৰ্বল, কিন্তু শিকলিডাল আৰু গছজোপা বেছ শক্তিশালী। পোৱালিটোৰ এনেদৰে বান্ধোনত থকা অভ্যস্ত নহয়, সেয়েহে সি প্ৰাণে টনা আজোৰা কৰি থাকে। কিন্তু তাৰ সকলো প্ৰচেষ্টা নিষ্ফল। এটা সময়ত পোৱালিটোৱে বুজি উঠে যে এনেদৰে টনা আজোৰা কৰাটো অৰ্থহীন। ই ৰৈ দিয়ে। এতিয়া পোৱালিটো নিয়ন্ত্ৰিত। এটা সময়ত যেতিয়া এই পোৱালি হাতীটো প্ৰচণ্ড দৈত্যকায় হাতী হয়গৈ, তেতিয়া হাতীটোক এডাল দুৰ্বল ৰছীৰে এটি সৰু খুঁটিত বান্ধি ৰখা হয়। হাতীটোৱে একে আজোৰে ৰছীডাল ছিঙি গুচি যাব পাৰে, কিন্তু ই কলৈও নাযায়, কাৰণ হাতীটো এতিয়া নিয়ন্ত্ৰিত। ঠিক তেনেদৰে সচেতনভাৱেই হওক বা অৱচেতনভাৱেই হওক, মানুহ সকলো সময়ত বিভিন্ন প্ৰকাৰে নিয়ন্ত্ৰিত হৈ আহিছে। এইটো নিৰ্ভৰ কৰে এই কথাবোৰৰ ওপৰত। 1. আমি কেনেধৰণে কিতাপ পঢ়োঁ, আমি কেনেধৰণৰ কথাছবি বা টেলিভিছন অনুষ্ঠান উপভোগ কৰোঁ, আমি কেনেধৰণৰ সংগীত শুনো, আমি কেনেধৰণৰ সংগ লওঁ। কম্পিউটাৰ পৰিভাষাৰ গিগ ধাৰণাটো ইয়াত খাপ খায়। গিগৰ অৰ্থ হ'ল গাৰ্বেজ ইন গাৰ্বেজ আউট, অৰ্থাৎ জাবৰ সোমালে জাবৰহে ওলাব। আমি এনেদৰে ক'ব পাৰোঁ, নেতিবাচক সোমালে নেতিবাচক ওলাব, ইতিবাচক সোমালে ইতিবাচক ওলাব। ইয়াৰ তাৎপৰ্য হ'ল আমি যি আহৰণ কৰোঁ আমি তাকে বিকৰণ কৰোঁ। কথাছবি এখন চাই আমি কেতিয়াবা হাঁহো, কেতিয়াবা কান্দো। কিয় এনে কৰোঁ? কাৰণ মনটোৱে যিহকে আয়ত্ত কৰে, মনটোৱে তাকে প্ৰকাশ কৰে। এই সকলোবোৰ হয় আমাৰ মগজুৰ বাবে। অভ্যাসে আমাক কেনেকৈ নিয়ন্ত্ৰণ কৰে এই কথা জানিবলৈ আমি চেতন মন আৰু অৱচেতন মনৰ বিষয়ে জানিব লাগিব। চেতন মনটোৰ ভাৱনা শক্তি আছে, ই গ্ৰহণ কৰিব পাৰে, পৰিত্যাগ কৰিব পাৰে। কিন্তু অৱচেতন মনটোৱে কেৱল গ্ৰহণে কৰে। গ্ৰহণ কৰাখিনিৰ বিষয়ে ই কোনো প্ৰভেদ নাৰাখে। আমাৰ চেতন মনটোৱে যদি ভয়, সন্দেহ আৰু ঘৃণা ভাৱ গ্ৰহণ কৰে, অৱচেতন মনটোৱে এই আৱেগসমূহ বাস্তৱত ৰূপ দিয়ে। চেতন আৰু অৱচেতনৰ ভিতৰত অৱচেতন অধিক শক্তিশালী।
অৱচেতনটো গাড়ী এখনৰ দৰে, চেতনটো গাড়ী চালকৰ দৰে। শক্তিটো গাড়ীখনৰ আছে, কিন্তু নিয়ন্ত্ৰণটো চালকজনৰ হাতত আছে। অৱচেতন মনটো আমাৰ সপক্ষে বা বিপক্ষে ক্ৰিয়া। কাৰণ অৱচেতনটো গাড়ীৰ নিচিনা। গাড়ীখন কোনফালে যাব নিজে নকয়। চালকজনে যিফালে নিয়ে সেইফালে যাব। লাগিলে কলা বোমা হওক, বা ভাল ৰাস্তা হওক, বা বেয়া ৰাস্তা হওক, তাৰ কোনো কথা নাই। ইয়াত এটা কথা মন কৰিবলগীয়া যে আমি যদি সফল হোৱা নাই, তেন্তে আমি অৱচেতন মনটো নতুনকৈ গঢ় দিব লাগিব। কাৰণ আমাক সফলতা বা বিফলতাৰ ফালে অৱচেতন মনটোহে নিব পাৰে, অন্যই নোৱাৰে। ৰ'ব আৰু এটা উদাহৰণ দিম। অৱচেতন মনটো এখন বাগিচাৰ লগত তুলনা কৰিব পাৰি। এই বাগিচাখনত আপুনি কি লগায় এই কথা বাগিচাখনৰ চিন্তনীয় নহয়। বাগিচাখন এই ক্ষেত্ৰত নিৰপেক্ষ। কি ৰুলে ভাল হয় সেইটো আপুনিহে ঠিক কৰিব। অৱশ্যে আপুনি যদি ভাল শস্য লগায়, আপুনি নিশ্চয় এখন ভাল বাগিচা পাব, অন্যথা আপুনি বাগিচাখনত এগালমান অপতৃণহে পাব। মই আৰু এখোজ আগুৱাই গৈ এই কথা ক'ম যে আপুনি ভাল বীজ ৰোপণ কৰিলেও বাগিচাখনত বন গজিবই। এই অপতৃণসমূহ আঁতৰোৱা কামটো অবিৰতভাৱে চলি থাকিব লাগিব। এতিয়া প্ৰশ্ন হ'ল, চেতন মনটোৱে ভাল অভ্যাস কিয় আমাৰ অৱচেতন মনটোক নিদিয়ে? কিয় আমাৰ অৱচেতন বাগিচাখনত চেতন মনটোৱে ভাল অভ্যাসৰ বীজ ৰোপণ নকৰে আৰু আমাক সফলতাৰ ফালে কিয় লৈ নাযায়? ইয়াত আহে অভ্যাসৰ আনন্দ আৰু বেদনাৰ নীতি। কি এই আনন্দ আৰু বেদনাৰ নীতি? আমি সকলোৱে কোনো এটা কাৰ্য বেদনাৰ পৰা উপশম বিচাৰি অথবা আনন্দ বিচাৰি সম্পন্ন কৰোঁ। যেতিয়ালৈকে লাভৰ ভাগটো কষ্টৰ ভাগতকৈ অধিক হয়, তেতিয়ালৈকে আমি এই কাৰ্যটো অনুশীলন কৰোঁ। কিন্তু যেতিয়া লাভতকৈ কষ্ট অধিক হয়, আমি তেতিয়া সেইটো বাদ দি দিওঁ। উদাহৰণস্বৰূপে, যেতিয়া চিকিৎসক এগৰাকীয়ে ধূমপান কৰাজনক ধূমপান এৰিবলৈ কয়, এইটো বেয়া অভ্যাস বুলি তেওঁ এৰি নিদিয়ে। কাৰণ ইয়াত ধূমপান কৰাৰ আনন্দতকৈ ধূমপান এৰা কষ্ট অধিক হয়। কিন্তু যদি এদিন ডাঙৰ বেমাৰ হয় আৰু ডক্তৰে কয় আপুনি জীয়াই থাকিবলৈ খোজে যদি ধূমপান বন্ধ কৰক, তেতিয়া অৱশ্যে তেওঁ ধূমপান বন্ধ কৰে। কিয়? কাৰণ ইয়াত ধূমপান কৰা আনন্দতকৈ বেদনাৰ মাত্ৰাটোহে অধিক। কিন্তু ইয়াৰ মাজত বহু মানুহ আছে যি নিজৰ ভাল গুণবোৰ অৱচেতনত প্ৰৱেশ কৰাই সফল হৈছে। সিহঁতৰ অৱচেতন মনত এটা ভাল গুণ বা অভ্যাস কেনেকৈ গঢ় দিয়ে? অৱচেতন মনক কাম এটা শিকোৱাত 4টা পৰ্যায়ত হয়। 1. অচেতন অযোগ্যতা। 2. সচেতন অযোগ্যতা। 3. সচেতন যোগ্যতা। 4. অচেতন যোগ্যতা। উদাহৰণসহ বুজোৱা হওক। প্ৰথম চাইকেল চলাবলৈ কেনেকৈ শিকিলে এই কথা ভাবকচোন। শিশু এটাই চাইকেল চলোৱাটো কেনেকুৱা এই কথা নাজানে, মানে অচেতন। তেওঁ চাইকেল চলাবও নাজানে, অযোগ্যতা। দ্বিতীয় পৰ্যায়টো সচেতন অযোগ্যতা। শিশুটো ডাঙৰ দীঘল হৈ এখন চাইকেল চলাবলৈ কেনেকুৱা এই কথা ভাবে। চাইকেলখন চলোৱাৰ বিষয়ে সি সচেতন, কিন্তু সেই কাৰ্যটো কৰিবলৈ সি বহুত চিন্তা কৰে, কিন্তু চলাব নোৱাৰে, অযোগ্যতা। তৃতীয় পৰ্যায় হ'ল ই চাইকেলখন চলাবলৈ শিকা পৰ্যায়টো। এই পৰ্যায়টো সি সচেতনভাৱে যোগ্যতা প্ৰদৰ্শন কৰে। এই পৰ্যায়ত সি চাইকেলখন চলাব পাৰে যদি সি অত্যন্ত সচেতনভাৱে এই কামটো কৰে, সচেতন যোগ্যতা। চতুৰ্থ পৰ্যায়টো হ'ল অচেতন যোগ্যতা। এই পৰ্যায়টো আহে যেতিয়া শিশুটোৱে অতি সচেতনভাৱে চাইকেল চলোৱা কাৰ্যটো অনুশীলন কৰি সি নভবা নিচিন্তাকৈ এই কাৰ্যটো কৰিব পাৰে। সি চাইকেল চলাই যাওঁতে মানুহৰ লগত কথা পাতিব পাৰে অথবা হাত জোকাৰি অভিবাদন জনাব পাৰে, মানে অচেতন যোগ্যতা। ইয়াত অৱচেতন মনে এই কাৰ্যটো স্বয়ংক্ৰিয়ভাৱে কৰে। আমাৰ ইতিবাচক আচৰণসমূহ এই পৰ্যায়ত উপনীত কৰিব পাৰিলে আমাৰ জীৱনত সফলতাৰ কোনো বাধা দিব নোৱাৰে। সকলোবোৰ অভ্যাস খুব সৰুৰে পৰা আৰম্ভ হয় যদিও এটা সময়ত এৰাব নোৱাৰা অৱস্থা এটা পায়গৈ। মনোভাৱ এক প্ৰকাৰৰ অভ্যাস, ইয়াক সলনি কৰিব পাৰি। পুৰণি নেতিবাচক অভ্যাসবোৰ আঁতৰাই নতুন ইতিবাচক অভ্যাস আয়ত্ত কৰাটোৱে এতিয়া মূল প্ৰশ্ন। ইয়াৰ সহজ উপায় হ'ল আত্মপৰামৰ্শ আৰু কল্পনা, মানে ইংৰাজীত ইয়াক এফাৰ্মেশ্যন এণ্ড ভিজুৱেলাইজেশ্যন বুলি কোৱা হয়। আত্মপৰামৰ্শ আৰু কল্পনা, এফাৰ্মেশ্যন এণ্ড ভিজুৱেলাইজেশ্যনৰ ব্যৱহাৰ কৰি আমি নিজৰ জীৱনত সফলতা আনিব পাৰোঁ। কিন্তু বন্ধুসকল, এই ভিডিঅ'টোত এই দুটা বিষয় এতিয়া কথা পাতিব নোৱাৰিম। এই ভিডিঅ'টোৰ দ্বিতীয় অংশত এই বিষয়ে বহলভাৱে আলোচনা কৰিম, কাৰণ এতিয়া এই ভিডিঅ'টো বহুত দীঘল হৈ গ'ল। এই কথাবোৰ ইউ কেন উইন, যাৰ অসমীয়া অনুবাদ বিজয় আপোনাৰ নামৰ কিতাপখনৰ পৰা লোৱা হৈছে, যাৰ লেখক শিৱ খেৰা। বন্ধুসকল, ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কৰিব,
মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।